सब জ্বলি চাওঁ না কেনেকৈ জ্বলি গৈছে কি কৰিম এতিয়া আমি ক'ত যাম আজি অয়েলৰ গাফিলতিৰ বাবে ইমান ডাঙৰ কাণ্ড হৈছে যদি আৰু পিছত আৰু খাত হয় আমাৰ কি হ'ব আৰে জুইকো আগতকৈ বহুত ডাঙৰ হৈছে ইমান ভয়ানক হৈছে ইয়ালৈকে জুইকো আহি পায় বল 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 আমি যামগে বল 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 বাগানখনৰ ওপৰতে ঘৰটো চলি আছে এতিয়া বাগান ঘৰে একো নাই কেনেকৈ চলিম এতিয়া চা ককাই মোৰতো একেই মোৰ বাগানখনৰ ওপৰতে চলি আছিলোঁ এতিয়াতো সকলো যি হ'ল হেৰুৱাই লাগিব আমি তেনেকুৱা হ'লেতো উপায় নাই এতিয়া আমাৰ আগতে আমি ভুল কৰি ল'লোঁ ক'লৈ যাম এতিয়া কি কৰিম মা দেউতাক কাৰণ আমি এতিয়া একগোট হ'ব লাগিব অয়েলে আমাৰ ইয়াৰ পৰা গেছ তেল উলিয়াই বহুত লাভৱান হৈছে কিন্তু আমাক কি দিলে একো দিয়া নাই অকল মৃত্যু মুখলৈ ঠেলি দিলে ইয়াত তেল খাত বহিব দিবই নালাগিছিল এতিয়া যি হ'ল আগলৈ যাতে আমি ভুল নকৰোঁ তাৰ বাবে আমি সকলোৱে সচেতন হৈ থাকিব লাগিব এটা যে চব বাদ লাগে চাওক ৰাইজ অয়েলে আজি আমাক কি দিলে আমাৰ এই সোণালী অসম মাতৃভূমিৰ পৰাই নিতৌ হাজাৰ হাজাৰ টন গেছ তেল নি আমাকে অধিক মুনাফাত বিক্ৰী কৰিছে ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আৰু যিকেইটা অয়েলৰ খাত অয়েলে বহাবলৈ পৰিকল্পনা কৰিছে সেইসমূহ আমি কেতিয়াও বহাবলৈ দিয়া নহ'ব কাৰণ ইয়াত থকা জৈৱ বৈচিত্ৰ্যৰ বহুতো প্ৰভাৱ হয় এটা सोच बात এখন আপনি যোনগিলা কষ্ট পাই ইলা আমনিকে सोच के बाहर में आए হয় এতিয়া অঞ্চলটো যি ধৰণে কপি আছে হয়তো ভূগৰ্ভৰ তললৈ বহি যাব পাৰে আৰে এটা অইল খাতে যদি আমাক মৃত্যু মুখলৈ ঠেলি দিছে আৰু যদি বহাবলগীয়া হয় তেতিয়া আমাৰ ভৱিষ্যত কি হ'ব কোটি কোটি টকা মুনাফা ঘটি আমাক মৃত্যুৰ মুখলৈ তিল তিলকৈ ঠেলি দিছে হয় গতিকে আমি সজাগ হ'বই লাগিব আমাক ক্ষতিপূৰণ দিবই লাগিব এতিয়া বুজিলে নহয় অইলৰ খাতসমূহ আমাৰ কিমান ভয়াৱহ একেলগে ফুৰি পইকিটোতো ফুৰি এটা কথা মই জানো দাদা কাৰো আছে এফালে চাই থাকচোন আনকাৰণ ভূমিকম্প দিছে নেকি সচনা হৰে বল ভূমিকম্প দিছে বল যাবি মান সবা জলদি পৰি চাবা চলে ভূমিকম্প দিছে মানুহ ওলাই একচুৱেলি বাগানত জোকৰ কাৰণে হ'ব পাৰে নেকি হ'ব পাৰে এনেকৈ কপি থাকিলে আজি ভিডিঅ' কেনেকৈ সোমাম মই আজি ভাত ৰন্ধাই নাই ভাতে খোৱা নাই কি হ'ব বাৰু খোৱা খাল হ'ল আৰু আজি মই আজি ভয় খালো নহয় অকলে আছো ঘৰত বৰ ভয় লাগিছে আমাৰ ঘৰত ইমান কপিছে মোৰো ভয় লাগিছে মোৰ বহুত জোৰ কপিছে না ঘৰটো মোৰ ভয়টো ওলাই আহিলো মই তাকেতো ঘৰখন এনেকৈ কপি থাকিলে যে মই ভিতৰত নিদিয়ে বৰ ভয় লাগে ৰচোন বেটা ময়ো নোসোমাওঁ ভিতৰত লাগিলে ৰাস্তাতে থাকিম ৰচোনৰ ভয় নাখাবি বাকী গাঁৱৰ মানুহ কি কৰে চাওঁ ঘৰটো লৈছে এতিয়া কপি আছে ঘৰটো কপি আছে এতিয়া ভয় নকৰিবি দেই ভয় নকৰিবি এই ল'ৰা আরে ইমান দিনে কপি আছে ধান কটাই নাই
1950 চনকতে যদি দিবলৈ হয় মৰিলোঁ আৰু ঐ ঘৰটো এতিয়া অলপ কপনটো কমিছে ব'লা ভিতৰলৈ মই নাযাওঁ দেই ভিতৰলৈ ল'ৰাখন মোৰ খাবলৈ নাই ভিতৰত সোমাবলৈ নাই মোৰ নাযাওঁ মই ইয়াতে পোহৰ কৰিব পাৰিম নেযাওঁ ন মই ৰাতিপুৱালৈকে লাগিলে ইয়াতে থাকিম মানুহটো নাই মোক ভয় লাগে বা ইমানকৈ হিলিছে নেলাই যাবলৈ ন ঐ বস্তাখন অনা গৈছে যোৱা বস্তাখন অনা গৈছে ল'ৰাকেইটা হোৱাই থ'বলৈ ইয়াতে বহি এই প্ৰভু ৰক্ষা কৰক এই প্ৰভু ৰক্ষা কৰক যে তামোল এখন খা লাগিছিলে পাই মোৰ তামোলো খোৱা নাই তামোল বিচাৰি পাবি ন ইমান হেৰিয়ত ভিতৰত কেনে সোমাই ঘৰবোৰ হিলি আছে থাক এনেকৈ